এয়া দেখিবলৈ পাইছে এতিয়া মই অৰুণাচলৰ গভীৰ অৰণ্যৰ মাজত আছোঁ। এইফালে আমাৰ ককাই আছে। আমি ক'ত গৈ আছোঁ ককাই? এনেই আপোনাৰ ঘৰটো ইয়াতে না ক'ত আছে? আচল ঘৰটো অঁ বদিয়া আছে। অঁ শুনছা? অঁ এইফালে দেখিছে কিমান ধুনীয়া ধুনীয়া জেগা। এইয়া দেখিছে চব এইফালে হাবি কাটি কাটি ঘৰ বনাইছে। ইয়াত আৰু ইয়াতো বনাব ন। আৰু আপোনাৰ ইয়াত জংলী জানুৱাৰটো আছে নাই? ইয়াতো আছে কিন্তু ৰাতি আহিব। ৰাতি আহিব ন? ডাঙৰীয়া বাবাটো আহে। ডাঙৰ বাবাটো অঁ দেখিছে এতিয়া কেনেকুৱা ফিলিংছ। সেইফালে একটা দুইটা ঘৰ বনিছে। এই মানুহবিলাক এতিয়া চাকৰি কৰি আৰু অলপ অলপ মাটিবিলাকতো লৈছে, ঘৰ বনাইছে। সেই ককাই দুবি এতিয়া ঘৰ বনাই আছে। ঘৰটো যেতিয়া হৈ যাব আকৌ আহিম, ধুনীয়াকৈ ভিডিঅ' বনাম ন, পাৰ্টিটো খাম ধুনীয়াকৈ। সেয়া দেখিছে আমি কেনেকৈ আহি আছোঁ। সেয়া আমাক দেখি নাহাঁহিব কিন্তু দেই, বহুত অকৰা মানুহ আছোঁ আমি। হয় নাই ককাই? সঁচা কথা কৈছোঁ না মিছা কথা কৈছোঁ? এইয়া আমি এতিয়া কি কি নিছোঁ তাতে খাবলৈ দেখাই দিব না। অলপ পানী লৈছোঁ, বিস্কুট লৈছোঁ। আৰু তোৰ দোকানটোতো ওচৰত নাই ন, বহুত দূৰত আছে। বহুত খোজকাঢ়ি যাব লাগে। গাড়ী বি নাযায়। এই ৰাস্তাটো এতিয়া নতুনকৈ এইবিলাক মানে দিছে, বনাইছে হা। সেইকাৰণে গাড়ীটো বহুত দূৰত ৰাখি আহিছোঁ। গাড়ী আহিব নোৱাৰে। গাড়ী একদম বোকা হৈ আছে ৰাস্তা। আপোনালোকে কেতিয়াবা আহিলে মোক যোগাযোগ কৰিব ককাই ঘৰত। এইফালে দেখিছে সেইখন পাহাৰখন আৰু বেছি নাই দূৰ পাবলৈ। ইয়াত কিন্তু ডাঙৰীয়া বাবা বহুত ঢেৰ ওলাই ন দেখি। ৰাতিকে দিনত নাহে? অঁ এটা দুটা আহে না কিমান কিমান আহে? গ্ৰুপ আহে। হা অঁ বাচ্ছাবিলাক লগত থাকিলেতো বহুত খং কৰি থাকে ন সিহঁতে জোকালে। আৰু ঘৰ চৰবিলাক ভাঙি দিয়ে? খং উঠি যায় ন? আচ্ছা। তো এনেকৈ মোৰ আজি অভিজ্ঞতাটো হ'ল আহিবলৈ পালোঁ। এয়া আমি আহি কেনে পালোঁহি ককাই বাৰীত। বাৰী কিমান ধুনীয়াকৈ চফা কৰিছে চব। এয়া ককাই আকৌ এতিয়া কামত লাগি যাব। ককাই আপুনি এইবিলাক কি কি লগাইছে? এইটো দেখিছে, এইটো আমাৰ অসমত বিশেষ নাপায়। এইটো হৈছে মেজেঙা পুলি। এইটো অসমততো ইমান নাই। এইটো আপুনি ক'ত পালে পুলিটো? এইটো মেজেঙা কয় ন? অঁ জংঘলৰ পৰা বিচাৰিছে। ইয়াতে এতিয়া ককাই ঘৰটো দেখাইছোঁ। ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে দেখিছে। এইটো দেখিছে ইয়াত মানুহ কাম লাগি আছে। ককাই এনেই বহি নাথাকে, আহিছে ইয়াত এতিয়া বাৰীখন চাফা কৰিছে। এইফালে চাৰিওফালে হাবি মাজত ঘৰ বনাইছে। পিছত এইটো যে মাটি লৈছে ন, জংঘল কাটি কেনে ঘৰ বনাব। পিছত আকৌ ভিডিঅ' বনালে আপোনালোকে চাবলৈ পাব। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু মৰম চেনেলবিলাক দি থাকিব। লাইক এটা দি দিব।
বাই বাই।